সো নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলো ভালে আছে? আজি এটা ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। ভাল খবৰটো আপোনালোকে টাইটেল আৰু থাম্বনেইল দেখি নিশ্চয় গম পালে হয় বন্ধুসকল। দীপশিখা বা এটি নতুন গীত আপোনালোকৰ মাজলৈ আগবঢ়াই দিছিলে। গীতটিৰ নাম হৈছিলে হাঁহি দিয়া না। এই হাঁহি দিয়া না গীতটোৰ ভিডিঅ' আহি আছে আপোনালোকৰ মাজলৈ। এই ভিডিঅ'টোত কোনে এক্টিং কৰিছে আৰু কেতিয়াকৈ ৰিলিজ দিব সকলো কথা জনাম। তাৰ আগতে কৈ যাওঁ, অসমীয়া ফিল্মি গীতসমূহ আপডেট পাই থাকিবলৈ কৃষ্ণনাথৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপিব নাপাৰিব। তো বন্ধুসকল, এই গীতটোৰ বিষয়ে আমাৰ দীপশিখা বা কি কৈছে অলপ শুনি লওঁ, তাৰপিছত কথা পাতি আছোঁ আহক। লগতে বন্ধুসকল, আজি আমাৰ হাতত এই গীতটি অলপ টিজাৰ আছে, টিজাৰটো দেখাম। প্ৰথমে দীপশিখা বা কি কৈছে অলপ শুনি লওঁ, তাৰপিছত কথা পাতি আছোঁ আহক। নমস্কাৰ, মই দীপশিখা। সকলোলৈকে বহুত বহুত মৰম আৰু প্ৰথমে সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ কিছুদিন পূৰ্বে মোৰ এটি গীত মুকলি কৰি দিছিলোঁ, হাঁহি দিয়া। আৰু গীতটিৰ সংগীত কৰিছে, সুৰ কৰিছে অসমৰ জনপ্ৰিয় আৰু পৰিচিত সংগীত পৰিচালক ৰেক্স বড়ো। আৰু গীতটি লিখিছোঁ, গাইছোঁ মই। গীতটিৰ অডিঅ'টোক ইমান মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। আৰু অডিঅ'টোৰ মৰমবোৰ পাই গীতটিৰ ভিডিঅ' কৰিবলৈ মন গ'ল। আৰু গীতটি ভিডিঅ' আকাৰত আপোনালোকৰ মাজলৈ আহিব। আৰু গীতটি কৰিছে, ভিডিঅ'গ্ৰাফী কৰিছে অসমৰ জনপ্ৰিয় পৰিচালক উদয় শংকৰ দা। আৰু গীতটিত আপোনালোকে দেখিবলৈ পাব সকলোৰে মৰমৰ উৎপল দা আৰু নৱাগতা প্ৰাপ্তি আৰু পল্লৱ ডেকা, সকলোকে একেলগে দেখিবলৈ পাব। কিন্তু মই জনাবলৈ পাই দুখিত যে গীতটোৰ ভিডিঅ' আজি মুকলি কৰি দিয়াৰ কথা আছিলে, কিন্তু বিশেষ দুটা কাৰণত আজি কথা দিয়াৰ মতে গীতটি মুকলি কৰি দিব পৰা নহ'ল। তাৰ বাবে মই সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থী। আৰু মোৰ নিজৰ বেয়া লাগিছে বহুত, কাৰণ গীতটি 14 তাৰিখে মুকলি কৰি দিম বুলি খুব আশাবাদী আছিলোঁ, কিন্তু বিশেষ দুটা কাৰণত আজি নোৱাৰিলোঁ। এটা কাৰণ হ'ল যান্ত্ৰিক কিছুমান অসুবিধাৰ বাবে, আৰু দ্বিতীয় কাৰণটো হ'ল গীতটিৰ যোনে সংগীত কৰিছে, যোনে সুৰ কৰিছে ৰেক্স বড়ো। ৰেক্সৰ দেউতাক গুৰুতৰভাৱে অসুস্থ, বৰ্তমান DNRCত চিকিৎসাধীন হৈ আছে। গতিকে মোৰ ফালৰ পৰা প্ৰাৰ্থনা কৰিছোঁ যে ৰেক্সৰ দেউতাক সোনকালে সুস্থ হৈ উঠক, আৰু সকলোৱে প্ৰাৰ্থনা কৰিব যাতে ৰেক্সৰ দেউতাক সোনকালে সুস্থ হৈ উঠক। আৰু আমাৰ যান্ত্ৰিক যিখিনি অসুবিধা চলি আছে সেইখিনিও সোনকালে সমাধান হৈ ভিডিঅ'টো আপোনালোকৰ মাজলৈ যিমান পাৰোঁ সোনকালে এৰি দিম। সকলোৰে ওচৰত আকৌ এবাৰ ক্ষমা বিচাৰিছোঁ যে কথা দিয়াৰ মতে আপোনালোকলৈ আজি 14 তাৰিখে ভিডিঅ'টো আগবঢ়াই দিব নোৱাৰিলোঁ, কিন্তু মই কথা দিছোঁ যে খুব সোনকালে আপোনালোকৰ মাজলৈ ভিডিঅ'টো এৰি দিম। আৰু তেতিয়ালৈকে আপোনালোকে মোৰ ইউটিউব চেনেল দীপশিখা বৰা মিউজিকেল আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব যদিহে কৰা নাই, আৰু মোৰ পেজ দীপশিখা বৰা অফিচিয়েল আপোনালোকে ফ'ল' কৰিব, তাতে গোটেই আপডেটবোৰ পাব। আৰু যিমান সোনকালে পাৰোঁ গীতটিৰ ভিডিঅ' আপোনালোকৰ মাজলৈ এৰি দিম। তেতিয়ালৈকে আপোনালোকৰ মৰমবোৰ পাম বুলি মই আশাবাদী। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ সদায় লাগিব, আৰু সদায় মোক আপোনালোকৰ মৰমবোৰ যাচি যাব। মই সামৰি ল'ম, আৰু তেতিয়ালৈকে সুস্থ থাকক, ভালকৈ থাকক, হাঁহি দিয়া। নমস্কাৰ, মই সূৰ্য বৰপাত্ৰ। দীপশিখা বৰা মোৰ খুব মৰমৰ ভণ্টি, আৰু তাইৰ এটি খুব জনপ্ৰিয় গীত হাঁহি দিয়া। সেই গীতটিৰ ভিডিঅ' আপোনালোকৰ মাজলৈ অতি সোনকালে তাই আগবঢ়াই দিব। আৰু গীতটিৰ ডিৰেকশ্যন কৰিছে আপোনালোকৰ সকলোৰে চিনাকি উদয় শংকৰ ডাঙৰীয়াই। আৰু গীতটি দীপশিখাই নিজে লিখিছে, সুৰ কৰিছে আৰু সংগীত কৰিছে ভাইটি ৰেক্স বড়োৱে। গতিকে এই টিমটোৰ লগত জড়িত, হাঁহি দিয়া টিমটোৰ লগত জড়িত সমূহ কলা কুশলীলে মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। মই যদি গীত হওঁ, তুমি সেই গীতৰ এটি ধুনীয়া কলি। মই যদি হৃদয় হওঁ, তুমি সেই হৃদয়ৰ জীয়া ধপধপনি। টিজাৰটো চালে আৰু দীপশিখা বাই কি ক'লে আপোনালোকে নিশ্চয় গম পালে। ইয়াত কোনে কোনে এক্টিং কৰিছে আপোনালোকক দীপশিখা বাই জনাই দিলে। মনকৰ ৰিলিজৰ কথাটো কওঁ, 14 ফেব্ৰুৱাৰী তাৰিখে ৰিলিজ দিয়াৰ কথা আছিলে, কিন্তু বিশেষ কাৰণত ৰিলিজ দিব নোৱাৰিলে এই হাঁহি দিয়া না ভিডিঅ' ছংটো। ইয়াত ৰেক্স বড়োৱে মিউজিক দিছে। হয় বন্ধুসকল, ৰেক্স বড়োক দেউতাক অসুস্থ হৈ থকাৰ বাবে তেওঁলোকে 14 ফেব্ৰুৱাৰী তাৰিখে এই ভিডিঅ'টো ৰিলিজ দিব নোৱাৰিলে। আমি জানিব পৰা মতে অতি সোনকালে আহি আছে হাঁহি দিয়া নামৰ এই ভিডিঅ' ছংটোত। ইয়াত কোনে কোনে এক্টিং কৰিছে আপোনালোকে
নিশ্চয় জানিলে উৎপল দাসো আপোনালোকে দেখা পাব আৰু কোনটো ইউটিউবৰ চেনেলত আহিব আপোনালোকক জনাই দিওঁ দীপশিখা বৰুৱা নামৰ ইউটিউব চেনেলটোত আহি আছে হাঁহি দিয়া নামৰ ভিডিঅ'টো অডিঅ'টো অলৰেডি ৰিলিজ দিয়া হৈছে অডিঅ'টো আপোনালোকে ইউটিউবত পাই যাব আৰু নহ'লে মোৰ ডিছক্ৰিপশ্যনত লিংকটো আছে তাত গৈ আপোনালোকে পাই যাব তো বন্ধুসকল আজি এটা সৰু ভিডিঅ' লৈ আহিলোঁ এনেকুৱা অসমীয়া ফিল্মি গীতসমূহ আপডেট পাই থাকিবলৈ কৃষ্ণনাথৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপিব নাপাব তো বন্ধুসকল আজিলৈ আহোঁ আৰু নেক্সট ভিডিঅ' লগ পাই আছোঁ বাই বাই টাটা জয় হিন্দ এণ্ড জয় আই অসম